শুভ সন্ধ্যা সকলোলৈকে। এয়া আমাৰ চাহ খোৱাৰ যোগাৰ কৰা হৈছে। নেমু পিঁয়াজ কাটি থোৱা আছে আৰু এয়া আদা দিবলৈ পাহৰিলে কাৰণে আকৌ এতিয়া আদা যোগ কৰি আছোঁ। চানা কম হোৱাৰ কাৰণে আৰু কেইটামান দি দিছোঁ, লগত মিঠাতেল অকণমান। এনেকৈ আৰু ঘৰতে বনাই খাবলৈ চেষ্টা কৰোঁ যি হয়। আপোনালোকে সন্ধিয়া চাহকাপ খালেনে? আমাৰ দেউতা অহাৰ পাছত খাওঁ যে অকণমান দেৰিয়ে হয়গৈ, 7টা 8টামান বাজি যায়। আৰু আজি আমাৰ এয়া চাহৰ যোগাৰ। আৰু আমি চানা খাই আছোঁ এতিয়া, সন্ধিয়াৰ চাহকাপ আজি চানাৰ লগতে। বাহিৰৰ পৰা আনি খোৱাত কাৰণে ঘৰত বনাই খাই ভাল নে কি কয়?